So guys, our etu hol nothing phone 1 etu ase 14 plus aru condition chabo pare iPhone sabse beshi best so ebilak open box na hoyga sob open box eta scratch jodi bisari dibo pare 1000 rupees discount eta scratch nai single eta dona etu variant kiman etu iPhone 13 blue color 98% battery hol to etu So hello guys, welcome back to my YouTube channel. More on another video. আপোনালোকক স্বাগতম জনাইছো আৰু সবৰে ব্যাকগ্ৰাউণ্ডটো চাই গম পাইছে কৈ দিছো SF ট্ৰেডাৰ্স আৰু এখন চেঞ্জ হৈ গল এতিয়া পুৰা সবৰে চকুত পৰিব এতিয়া আৰু এড্ৰেছটো মই কৈ দিছো এটো হল নিহাৰিকা লজ বেলতৰা চাৰিআলিৰ পৰা বখিষ্ট ৰোড সোমাই আহিলে যোনটো ৰাস্তা তাৰে পৰা বেছি সোমাই নাপায় 100 মিটাৰ মান সোমাই আহিলে এটা ইউ টাৰ্ণ পায় তাতে আপোনালোকে এইখন দোকানখন দেখা পাই যাব আৰু আজি আমাৰ লগত আছে লাইফষ্টাইল ব্লগাৰ জুন So guys, বহুত মানুহ আছে তিতাৰ পৰা ইতিয়াও চাব পাৰে অলপ মানুহ আছে কিন্তু ভাই অলপমান ফ্ৰী হৈ গল আৰু নিউ ইয়াৰ ধমাকা অফাৰ কিবা দিবা নে নাই পুৰা দিবা তো ডিসকাউন্ট কৰি দিবা তে আপোনালোকে আগৰ ভিডিঅ'বিলাক চাব পাৰে আৰু এইটো ভিডিঅ' চাব পাৰে এইটো ডাইৰেক্ট ধৰি ললো ফোনবিলাকত 1000 কিছুমান 2000 এনেকুৱা অফ পাই যাব আপোনালোকে আৰু আজি লোয়েষ্ট মডেল আইফোন আৰু হাইয়েষ্ট মডেল গোটেইখিনি দেখাম লগতে এইটো এটা স্পেশাল অফাৰ আৰু স্পেশাল ফোন আছে এইটো কি নাথিং 1 নাথিং ফোন 1 এইটো কিমান 8120 GB RAM 256 GB মেমৰি জাস্ট 10 days old এইটো মানে আন্ডাৰ ওয়ারেন্টি আৰু পুৰা 12 মাহ আছে আৰু পুৰা 12 মাহ আছে 10 দিন আছে লগত কি পাব বক্স চাৰ্জাৰ এভৰিথিং পাই যাব ঠিক আছে তা আপোনালোকক লোয়েষ্ট মডেল পৰা হাইয়েষ্ট মডেল দিন গোটেইবিলাক দেখাম OnePlus চাব পাৰে OnePlus সব আছে ন সব আছে ইয়াতেও পুৰা এতিয়া সব মাল আছে আৰু এই মাত্ৰ আছে 14 প্লাছ আহিছে ন 14 প্লাসও আহিছে বাকি এটা 14 প্লাস আছে 13 Pro Max আছে এইটো খুলি পেলাও দেখাই দিম কি আছে এখানেও আছে সব এইখানে আছে আৰু এইবিলাক গোটেইবিলাক কালেকচন দেখাই আছো গাইস প্ৰথমতে তাৰমানে অলপমান লোয়েষ্ট ষ্টকৰ পৰা আৰম্ভ কৰো আইফোনৰ কি আছে ফাৰ্স্ট এইবিলাক দেখাই দিও ন তে দেখাই দিয়া 7 আছে 8 আছে X XR সবখিনিয়ে পাই যাব ঠিক আছে কেইটামান সবতকে লোয়েষ্ট মই দেখাই দিও iPhone 7 যেনেকা বৰ্তমান অফাৰটা আছে ব্ল্যাক কালাৰটো আছে গোল্ড কালাৰটো আছে আচ্ছা এবাৰ কিমান ষ্টৰেজ কিমান এইবিলাক 7 to 128 GB আছে 128 GB টো আহি যাব 10000 ত আৰু যদি 32 GB লয় তেতিয়া আহি যাব 9000 অফাৰ প্ৰাইস পুৰা একদম কৈ দিছা একদম অফাৰ লাষ্ট অফাৰ প্ৰাইস যোনটো হেতু কৈ দিছে আৰু তাৰ পিছত আইফোন 8 কিটা আছে 8 কিটা আছে এইটা আইফোন 8 কিটা আহি যাব অনলি 14000 সব अवेलेबल আছে ষ্টক মানে আইফোন 8 কিমান কে আহিব 14000 যিকোনো 64 GB ব্যাটাৰি বেলেগ আছে 83 85 91 সব আছে যিকোনো লয় আৰু 32 GB না সব 64 GB অনলি 14000 যাইব SC2020 আছে নে নাই SC2020 আছে এটা মানে বক্সত হ'ব এটো अराउंड 16000 17000 ত আহি যাব তাৰমানে এটো 8 ত চিকেন 2-3000 অলপমান বেছি কিন্তু তুমি আইফোন 11 ৰ কোৱালিটিটো তাতে পাবা খালি সাইজটো হৰো ঠিক আছে নেক্সট XR আৰু XS আছে X আছে XR নহয় এটো X হয় ঠিক আছে আইফোন X কিটা সব 97% ব্যাটাৰি হেলথ হয় এটো 64 GB অৰিজিনাল ব্যাটাৰি অৰিজিনাল হয় আৰু এটো প্ৰাইসিং টো হ'ব 24000 আৰু টেম্পাৰ লাগি আছে ন টেম্পাৰ লগত কি দিবা আইফোনৰ লগত আৰু কেবলটো আহি যাব সব EMI ফেসিলিটিও আছে আমাৰ EMI টো ল'ব পাৰি সব আইফোনতে কেবল পাই যাব ঠিক আছে আৰু যোনবিলাকৰ তাৰমানে আজিকালি তো ৰিয়েল কে আইফোনত অকল বক্সটোত কেবলটোৱে দিয়ে কিন্তু এন্ড্ৰইডৰ কিছুমান মোবাইলত এতিয়াও বক্স দিয়ে তাৰমানে বক্সৰ লগত আপোনাৰ এডাপ্টাৰ দিয়ে যদি থাকে এটো দি দিয়া তোমালোকে প্ৰভাইড কৰি দিয়ে ঠিক আছে আইফোন এটো X আছিল ন এটো X আছে নেক্সট XR আছে XR টো কালাৰ আছে এটো অৰেঞ্জ হৈ গল ব্ল্যাক হৈ গল কালাৰ अवेलेबल আছে ন ৰেড আছে এটা XR আছে গাইস কালার अवेलेबल আছে রেড আছে হোয়াইট আছে ব্ল্যাক আছে অরেঞ্জ আছে তে XR এটো 64 ও আছে 128 ও আছে 64 GB টো আপনি প্রাইস যাব 21000 4000 হয় 24 হয় 3000 ডাইরেক্টলি ডিসকাউন্ট পাবো আচ্ছা 21000 পাবো আর যদি 128 লয় 120 পাবো 23000 মানে বেছি পাৰ্থক্য নাই আৰু অলপ কোনো লও পারে ব্যাটারি হেলথ সবতে আছে তাৰমানে যোনে জলদি এই ভালটো বিচাৰি লয় তাৰে বেছি ব্যাটাৰি হেলথ পাই যাব এই না তো ঠিক আছে ফ্রি হয় আৰু এটো যদি লয় 21000 GB ঠিক আছে 7 টো যেনেকৈ এটো চাও পারে এটো হোয়াইট অটো আছে রেড আছে ব্ল্যাক আছে 11 अवेलेबल কালার কালার কিটা সব আছে পার্পলও আছে যদি বক্সত লয় পার্পল কিটাও পাই যাব পার্পলও পাই যাব না সো গাইস চাও পারে এইটা আছে আইফোন 11 কিমান কে আহিব 64 GB আৰু 4 GB টো 29000 ত আহি যাব আৰু 128 টো 30000 ত আহি যাব ব্যাটারি 90 আপ ব্যাটারি 90 নয় 70 ও আছে 70 রেঞ্জৰ আছে 80 ৰেঞ্জৰো আছে 90 সব যেনেকুৱা আছে এই সবৰে প্ৰাইসিং কিটাও থাকিব প্ৰাইসিং কিটা ইখিনিৰ মাজত হ'ব আৰু প্ৰাইসিং থাকিব আৰু ঠিক আছে তাই এটা 11 চাও আৰু কন্ডিশন A1 কন্ডিশন চাও পারে
চাব পাৰে এতিয়া অলপমান এইফালে আহিছোঁ অপেন বক্স কেটেগৰী যিহেতু এইবিলাক আৰু এইবিলাক বক্সৰ লগত গোটেই পাই যাব আৰু এইটো 14 প্লাছ হ'ব পাৰে এইটো ভিডিঅ'ৰ মাজত কৈ দিম এইটো কিমান ভেৰিয়েণ্ট কিমান প্ৰাইচ 13ৰ কালাৰ কিটা আহিছে হা আমাৰ 13ৰ গ্ৰীন কালাৰ হৈ গ'ল গ্ৰীন ৰেড সব এইবিলাক অপেন বক্স ন এটা সব অপেন বক্স 100% বেটাৰি থাকিব এই যে এন্ড্ৰইড তাৰমানে ক'ৰ পৰা আৰম্ভ কৰোঁ 13 প্ৰ' মেক্স টো চাই লব পাৰিব 13 প্ৰ' মেক্স এনেকুৱা এইটো 97% বেটাৰি হয় আচ্ছা আৰু 128 GB ভেৰিয়েণ্ট হয় যোৱাবাৰ 91% এটা দেখাইছিলোঁ এইটো 97 টো আছে আৰু এইটো প্ৰাইচিং টো হ'ব 89000 रुपीस only 89000 এইটো 256 GB নে 128 GB আৰু কণ্ডিশ্যন চাব পাৰে এটা স্ক্ৰেচ যদি বিচাৰি দিব পাৰে 1000 rupees ডিসকাউন্ট ঠিক আছে লগত ডাটা কেবল পাই যাব ডাটা কেবলটো পাই যাব এন্ড দেন নেক্সট ফোনটো 13 Pro হ'ব কিন্তু Pro আছে এইটো আপোনাৰ 100% বেটাৰি হেলথ হয় আচ্ছা ওয়ারেন্টি আছে নি ওয়ারেন্টি আছে এইটো নেক্সট ইয়াৰ জুলাইলৈ ওয়ারেন্টি আছে আৰু কণ্ডিশ্যনটো চাই ল'ব পাৰে কণ্ডিশ্যনটো মই 1x কৰি দিছোঁ এটা স্ক্ৰেচ নাই সিঙ্গেল এটা দনা এটা ভেরিয়েন্ট কিমান 128 GB ভেরিয়েন্ট হয় এন্ড এটো প্রাইস হয় 90 হয় বাট ইয়াতে 5000 এর অফ হ'ব নিউ ইয়ার অফার আৰু 85000 টাইপ 85000 only 85000 ত পাই যাব এটো অফার লগাই পেলে নিউ ইয়ার অফার 13 আছে না 13 ও আছে ঠিক আছে এটা তো মই দেখাই দিলো আপোনাক গ্ৰীন এইকেইটা সব अवेलेबल আছে বাকি বৰ্তমান যেকেইটা আছে সেটা হয়তো আইফোন 13 ব্লু কালার 98% ব্যাটারি হেলথ হয় এটো আপোনাৰ আইজ 59 হয় ওয়ারেন্টি দিল নেক্সট ইয়াৰ ডিসেম্বৰ লৈ আছে মানে পুৰা এক বছৰ আছে অলমোস্ট আছে আৰু ঠিক আছে আৰু এটো আপোনাৰ 59 হয় ইয়াতে ডাইৰেক্টলি 3000 এৰ অফ পাব অফ 56 ত পাব 56000 ত আইফোন 13 128 GB ব্যাটাৰি কিমান 98 আছে এটো 98 মানে 2% এটা কম অকল থাকে এটো আপডেটত খাইছে চাগে নহলে পুৰা আৰু টেম্পাৰ কিছুমানত লাগি আছে টেম্পাৰ লাগা নাই এটো লগাই তেওঁলোকে প্ৰভাইড কৰি দিব সব এটা স্ক্ৰেচ নাই ঠিক আছে এটা 12 চাব পাৰে 12 128 GB আৰু 64 GB আছে তাৰ পিছত 128 যোনটো প্ৰাইস আছে মানে আপোনাৰ 90% বেটাৰি আপ 90% পাই যাব বা যেনেকুৱা 85 ৰ পৰা ষ্টাৰ্টিং হ'ব আৰু 128 যদি লয় 39000 টাইপ মিনিমাম আৰু যদি 64 GB টো লয় এটো আই যাব 37000 ত তোমাৰ ষ্টাৰ্টিং হ'ব মানে ষ্টাৰ্টিং তুমি ষ্টাৰ্টিংত দলুৱা বেটাৰি হেল কিমান হ'ব 82 85 হ'ব মিনিমাম ম্যাক্সিমাম 85 মিনিমাম 85 হ'ব তাৰ পিছত আৰু পৰে যাব ঠিক আছে তে গুটেখিনি কথা কৈ দিলো 12 ৰ কালাৰ अवेलेबल আছে অলপমান আইফোনৰ এইখিনি কৈ দিলো আপোনালোক 12 ৰ ষ্টক কি আছে আৰু সব কালাৰ তাৰমানে अवेलेबल কৰি দিব কালাৰ সব अवेलेबल আছে ৰেডো আছে ৰেড কিটা মই কণ্ডিশ্যনটো এনে দেখাই দিও আৰু ব্ল্যাকও আছে ব্লুও আছে এইটো আছে ৰেড কালাৰটো কণ্ডিশ্যন সব সিঙ্গেল স্ক্ৰেচ এটা নাই কিমান পৰিব এটোৰ প্ৰাইসটো এবাৰ চাই লও এটো চাব পাৰে 128 GB 92% বেটাৰি হেল 44000 আছে এটো ইয়াতে 2000 এৰ অফ হ'ব 42 টাইপ তুমি দেখেন ডিসকাউন্ট লগাই দামটো কৈছা দিতা 42 আহি যাব এটো 42 আহি যাব চাব পাৰে এটো 42 আহি যাব তোমার আইফোন 12 রেড কালার 128 GB না ঠিক আছে তো আৰু OnePlus ৰ চাব পাৰে OnePlus ৰ অলপমান কৈ দিবা OnePlus যেনেকৈ এইটো 9 আছে OnePlus 9 8GB 128 আছে এইটো 32 আছে এনে প্ৰাইসটো ইয়াতে 2000 rupees ৰ অফ হ'ব 30000 ৰ পাই যাব 30000 যাব আৰু এটা 9R আছে 9R আছে 9R 12GB 256 হয় এইটো 28 ত আই যাব তো মোক বহুতে খুদে দাদা তুমি কি মোবাইল দি ভিডিও বনা তে মই 9R চাব পাৰে এটো আছে আপোনাৰ 12 to 56 GB সেম ভেৰিয়েন্ট কালাৰ তো গালি বেলেগ 28 ত আই যাব 2000 টকা ডিসকাউন্ট ঠিক আছে তো ঠিক আছে এটো এটা আছে এতিয়া OnePlus 9RT 9RT আছে এটো 128 GB নেক্সট ইয়াৰ এপ্ৰিল লৈ এটো ওয়াৰেন্টি আছে 35000 এনে প্ৰাইস হয় বাট ইয়াতে 3000 এৰ অফ কৰি দিম ডাইৰেক্টলি 32000 আই যাব 32000 দি দিবা ঠিক আছে এটো OnePlus কি হ'ব এটো OnePlus 8 হয় এটো কাৰ্ভ ডিসপ্লে আহে 12GB RAM হয় 256GB মেমৰি হয় আৰু এটো প্ৰাইস হয় 30 হয় অফাৰ লগাই দিয়া টোটাল মই অফাৰ লগাই 30 আছে এটো 2000 rupees অফ কৰি দিও 28 ত আই যাব 28 ঠিক আছে ঠিক আছে এটো এটা আছে লাস্ট Realme X7 হয় এটো X7 5G এটো অলপমান কিবা এটা এটো ৰাফ আছে অলপ কণ্ডিশ্যন ধামাকা অফাৰ দিয়ে কিবা 16000 এনে আছে বাট ইয়াতে আপোনাৰ 2000 rupees অফ কৰি দিম ডাইৰেক্টলি 14000 আই 14000 দি দিবা লগত কি দিবা লগত চাৰ্জাৰ যি আহে আৰু বক্স এইটো গুটে আছে চাব পাৰে গুটে দি দিব আপোনালোক ঠিক আছে তো এতিয়া মই আসলে এটা স্পেশাল ফোন আছে এটো চাওক এৰে উতে টপত আছে আইফোনৰ ওপৰত ৰাখি দিছো মই এটো হল নাথিং ফোন 1 আৰু ব্যাকটো এবাৰ লাইটটো জ্বলাই দিব নেকি পিছত হল এইখিনি দামে তো গাইস আবার এইটো হল
নাথিং ফোন 1 তে এইটোৰ ভাই কৈ দিবা প্ৰাইচটো কিমান এইটো 12 GB হয় 256 GB হয় আৰু বাস জাস্ট 10 days old আছে এইটো এনে প্ৰাইচিং 34000 চাগে আহে নিউ ইয়াতে এইটো পাই যাব অনলি 24000 rupees 24000 ত 24000 নাথিং অনলি 1 month old no 10 days old ঠিক আছে চাব পাৰে বঢ়িয়া কন্ডিশন এটো সো চাব পাৰে এটো আছে 14 প্লাছ মই এটো দেখাই দিছো 28 GB হয় 14 প্লাছ ডিজাইন বাই এপল ইন ক্যালিফোর্নিয়া অ্যাসেম্বল ইন ইন্ডিয়া 128 and just 8 days old হয় এটো 8 days old original bill to আছে এটো সাইল অফ এটো এবাৰ কাস্টমাৰৰ নামটো থাকি দিবা এটো সাইল অফ এটো ডেট পেৰে সাইল অফ 2012 2022 ঠিক আছে 8 days old হয় আচ্ছা এটো আছে পার্পল কালার বুলি কৈছো লাইট পার্পল কালার তে এটো আছে 14 প্লাস আৰু কন্ডিশন চাব পাৰে আইফোনৰ সবচে বেছি বেষ্ট মানে বেষ্ট ব্যাটারি ব্যাকআপ দিয়া আৰু ফোনটো বহুত লম্বা এটা তে চাব পাৰে এটো কিমান আহিব এইটো আহি যাব 75000 লগত কেবল ফ্ৰী কেবল টু আহি যাব কেবল ফ্ৰী অকল 8 ডেজ ওল্ড হয় গাইজ ভিডিওটো এন্ডিং কৰিব পাহৰি গৈছিলো যদি ভিডিওটো চাই ভাল পালে ভিডিওটো লাইক কমেন্ট শেয়াৰ আৰু মোৰ চেনেলটো যদি নতুনকৈ আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু অন্য দিন অন্য এটা ভিডিও লগ পাম তেতিয়ালৈ বাই